हेलो फ्रेंड्स मैं मोर नतुन एटा भिडिओ लै आपनालोक सकलोके स्वागतम जनालो। कि खबर आपनालोकर निश्चय भाले मोरो भाले। आज मैं रेसिपि एटा लै आइছো मइनो बेंगेना केनेदरे फ्राई करो। या बेंगेना एटा मैं धुनियाके धुई मेली लैছো। ए बेंगेनाটো मैं माजे माजे एनेके काटि लওঁ। मैं प्राय बेंगेना एनेके फ्राई करो। सकलोरे बनवा सिस्टेमটো अलप बेलेग बेलेग হয়। या मैं बेंगेनाखिनि धुनियाके एनेके माजे माजे काटि काटि लैছো। या बेंगेनाটো এতিয়া মই হৈ গ'ল কটা। এতিয়া বেঙেনাখিনিত মই নিমখ হালধি সানি অকমান সময় ৰেষ্ট দিম। 1 মিনিটমান সময় কাৰণে এইখিনি মই ঢাকি থৈ দিম। তাৰ পিছত এয়া মই গেছত কেৰাহীখন পাতি ল'ম। এতিয়া এইখিনি কৰি লৈ মই গেছত কেৰাহীখন পাতি লৈ তেলটো গৰম হ'ব দিম। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে কমেন্ট এটা কৰিব। আপোনালোকে মোক অলপ সাপোৰ্ট কৰিব। এয়া মই গেছত কেৰাহীখন পাতি দিছো। কেৰাহীখন গৰম হোৱাত এয়া মিঠাতেল দি দিছো। তেল অকমান সৰহকৈ লাগিব যেহেতু বেঙেনাখিনি তেলতে ফ্ৰাই কৰা হ'ব। এয়া মই গেছত এতিয়া কেৰাহীত এতিয়া মই ধুনীয়াকৈ বেঙেনাখিনি দি দিছো। কোনে কোনে এনেকৈ বেঙেনা খাই ভাল পায় জনাবচোন। খাবলৈ বহুত ধুনীয়া লাগে। এয়া এতিয়া বেঙেনাখিনি মই লুটিয়াই দিছো। যেহেতু বেঙেনাখিনি এতিয়া মই লুটিয়াই দিছো গেছটো মিডিয়াম কৰি দিব লাগিব। এতিয়া মই গেছটো মিডিয়াম ফ্লেমত থৈ দিছো। বেঙেনাখিনি মই লুটিয়াই দিছো। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এতিয়া মই বেঙেনাখিনি লুটিয়াই দিছো আৰু এবাৰ। এতিয়া আৰু বেছি সময় নালাগে বেঙেনাখিনি হ'বলৈ। या बेঙেনাখিনি সিজিছে। এতিয়া মই প্লেট এখনত এইখিনি মই কাঢ়ি ল'ম। এতিয়া মোৰ হৈ যাব আৰু বেঙেনাখিনি। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেন্ট কৰিব। যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মোক অলপ সাপোৰ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। সকলো ভালে থাকক সুস্থ থাকক। আজিলৈ আহিছো বাই বাই।